মাই তোক দেখোন মই ইমান মাতিছো তই কি কৈছা কিয় টিভিটো কেনেকৈ চাই মৰাই দিন নাই ৰাতি নাই বাপৰে খালি টিভি কেনেকৈ হ'লে কেনেকৈ হ'ব মা তই কি বকি থাকা আই দে মই টিভিটো চাৰ লগে লগে তই বক পাইলিয়ে না এনেহেন কিয় কৰা টিভিটোকো শান্তিমতে চাবা নেদা মোবাইলটো টিপি থাকিলেও তই কবি মোবাইলটোকে টিপি থাকা এনি টাইম এতিয়া টিভিটোকে চাবা আহিছোঁ সেইটোও তই চাবা নেদা যাই কি যে কয় আই মাই তই সেনেই তই টিভিটো চাই মৰবি মোবাইলটো টিপি মৰবি তই ঘৰত এখন কাম কিয় নিশিকায়ে তই ভাত ৰান্ধা নাজনা তই চাহ বনাব নাজনা খালি ময়ে মৰি থাকবা লাগে ঘৰটোত কিয় সেনে কৰা আই দে তোৰ লগত যে কি হ'ব দুদিন পিছত বিয়া হ'লে তই কি কৰবি একো নাজনিলে দেখোন তোৰ দেখোন সৰুৰে আহোঁ মোক খাবয়ে কি কথা কয় মই সেনে ঘৰত কিয় বিয়া হ'মে এটা চলি থকা ঘৰত বিয়া হ'ম আৰু চলিটো চাকৰি কৰা হ'ব লাগিব তেতিয়া সি মোক সেই জেগাত লৈ যাব সি কৰিব দে মই কিয় কৰিব লাগে কৰিম নহয় বেটি পাবি যাহেনে চলি তোক নিব যাহেনে চলি আজিকালি চলি যি কামত ব্যস্ত আগতে সুধব আপি কিবা কৰিব পাৰে না নৰে মাক বাপেকে সুধব এতিয়া সুধে আহিব বেটি গছমুৰি কাম বন নকৰা কথা কি চাবি এখানে পৰা যা মোক ভালকে শান্তিমতে টিভিটো চাবা দি পাপ্পা আইছিলো চাবা বক বকনি আৰম্ভ হ'লে কি বকি মৰা তোৰ মুখখন নিবি হয় নেকি মোৰ শুনতে বেজাৰ লাগে তোৰ মুখখন খুৱাই যাব এনেকে বকি থাকলি যাই তোৰ লগত কাৰ কথা পাতে তোক ভাল কৰি বয়া হয় তোৰ মায়ে হওঁ গম পাইছা তোক ভাল চিন্তা কৰোঁ তোৰ নিচিনা আপি চালা কি যে জন্ম দি মস্তিলো তাত কাম নিশিকে কিবা নিশিকে একেদিন এনেকে খাবি নাকি বহি পাপ্পা আপি চলি হৈছে অলপমান কৰিব লাগে দে এনেকে বহি থাকিলে নাচাজে দে যা হৈছে যা কি যে কয় বেলেগৰ মাক গেলাখানক চানি নিজৰ জীয়েক হাক এই লকডাউনত কেনে মৰম কৰে আৰু তই মোক দিনে ৰাতি গালি পাৰি মৰা বাপ্পা ভাবছিলো মইতো আগতে খোলা থাকোঁতে কলেজত গৈছিলোঁ তেতিয়াই তই মৰম কৰিছিলি এতিয়া এই বন্ধত বাপ্পা তই মোক কেনে কেংকেঙি মেংমেঙি কৰায়ে মাই শুনছা না এতিয়া এই টিভিটো চাবা তই এখন মোক কিবা বন কৰি দিয়াহি মই তোক শিকাম কেনেকৈ ভাত ৰান্ধা লাগে কেনেকৈ চাহ বনাব লাগে হ'ব তই আৰু এনেকৈ থাকলি নহয় বাপ্পা তই তাৰমানে মোক টিভিৰ পৰা উঠলি তই কি বস্তুৱে তই মাক নে কি কিয় এনেহেন কৰি থাকা তই মোক এনেকৈ গোটেই কাম কৰবা শিকাব লাগে না তই নালগে দে হ'ব দে মই বুঢ়া হৈ ঘৰত বহি থাকিম মোক কাইলৈ বিয়া কৰিব নালাগিলা বাপ্পা দে শান্তি নাই কত একো নহয় মাই তোক শিকা একো নহয় মই তোৰ মায়ে হওঁ না গতিকে তোক শিকা ভাত ৰন্ধা চাহ বান একো নহয় তোক মৰম কৰি মাতিছোঁ মই কিবা মই তোক ভাল বস্তু খুৱাম কাজু বাদাম খুৱাম একো নহয় মাই টিভিটোৰ পৰা অলপ উঠ বাপ্পা তোৰ লগত নৰা আজি দেখছোঁ টিভিটো বন্ধই কৰিব লাগিব আই দে মই মল্লো দে মোক মুঠতে তই কাম কৰে শিকিহে এৰবি দে বল তোৰ কথাই ৰাখোঁ বল কি মাই একো নহয় দে তইতো মোৰ লগ মোৰ এটা আপি কিয় তই সেনে কৰা একো নহয় দে শিকা না তো আই দে কেনে যে কৰে একো নহয় মাকৰ লগে হ'ব লাগে তই আৰু মোক খং কৰি থাকা একো নহয় মাই দে বল পাকঘৰত বল বাপ্পা আজি কথা নাচছোঁ দে কি কৰা ময়ে আঞ্জা বনাওঁ না তয়ে আঞ্জা বনাওঁ কি যে হ'ব যিটো বস্তু বয়া পাওঁ সেইটোৱে মায়ে কৰবা দিয়ে কেনেহেন অলপ আগতে মোক বুজিয়ে নাপায় মই বিৰাট বেয়া পাই এখন ভাত চাত ৰান্ধা চাহ তাহ বনাবা ভগৱান কিহৰ পাল্লাত ধৰলি চালা মা গৈছোঁ তয়ো যে যাই আছোঁ গোটেই কেনেহেন কৰা গোটেই কি যে তো মাতি মৰবা ধৰছি এতিয়া গল ফালব মাই আছা দে আহিছোঁ দে নহ'লে গালি পাৰিয়ে মৰবি মোক দে হলি কি বানবি কচোন চাহকে শিকং দিয়া আগতে চাহ খাব মন দিছে বিৰাট মই জানোৱে তই যে মোক শিখৰ কাৰণ কি তোৰ সেই জিতে পাই দিতে চাহ খাব মন যায় জিতে ইচ্ছা দিতে তই চিৰিয়েল চাবি ভাত ৰান্ধা মন নাযায় তই সেইকাৰণে তই মোক শিকাব লৈছা তই মিছা কৈছা একলা বিয়া চিয়াৰ কথা তেতিয়াহে মই কৰিম তই মোক কবি চাহ মাই ৰান্ধি চাহ বনানি আই দে বেটি কি কয়ে খং চাম তোলে নামবি সেনে নহয় দে অটা বছৰে তোহাক মই ভাত ৰান্ধি চাহ বনাই খুৱাই আছোঁ আৰু তই মোকে কবাইছা মই তই জানাতো বিচৰোৱে মাধৱৰ জীয়াকে চব কৰবা জানে শাল বোৱাৰ পৰা গোটেই কৰবা জানে এতিয়া তই সিদিনাখন কলি তোৰ খঙে উঠব দে হলি তই এতিয়া শিকাব লৈছোঁ নিশিখো যা এনেকৈ যদি তই কাইজা কৰি দন কৰি থাকা মোৰ লগত মই নিশিখো শিকা যদি ভালকৈ শিখো একদম মৰম কৰি শিখো তেতিয়াই শিকবা পাৰি কেনেহেন দেখোন কিবা চাৰা পাগলাৰ নিচিনা শিকাবা আহা তই কি কৰিছা কম পাপৰৰ কথাটো কম মই 1 মিনিট তই ফোনটো হল কৰচোন মই মাক কিবা এটা কথা কওঁ মা মোক ৰিয়াই ফোন কৰিছে মই ফোনটো কৰি লওঁ দে তাই আৰু মই আৰু ফোন কৰিলে তাই আৰু নধৰে গতিকে মই ফোনটো কৰোঁ দে তাই কিবা কথা ক'ব লগা আছে হ'ব দে তই মোক কালি ক'লে হ'ব দে
পাগলি তোক মই জানোৱে তই যে এনেহেন কৰিবি যা ইতা টিভি তোৰ চহল না ইতা যা তই ফোন পিটকি থাকনি যা ফোন কৰি থাকনি তই শিক্ষা নাংকি যোনদিনা বিয়া হৈ ফেলে যদি তোক শাহুৱে যদি এতে যদি পঠাই দিয়ে মাইৰ ঘৰত হা একো কৰিব নাজানা মাইৰ ঘৰত যা তেতিয়া কান্দি কান্দি মোৰ ঘৰত নাইবি তোক মই কৈ দিলোঁ হ'ব চা বেছি লেকচাৰ নামাৰবি তোহো লেকচাৰ মাৰিয়ে এনেকে সময় খেলা পাৰ কৰা যা 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 আজিকালি সেইদিন নাই যা হ'ব যা বেছি লেকচাৰ মাৰিব নাগে মই যাওঁ বেছি কৰবা আহি নিজকে একদম কি বুলি ভাবে আজিকালি মাইক গেলাখানে আপি গেলাখানে কেনে মৰম কৰে আমাৰ আৰু মা বেলে বাপ্পা কাইজা কৰি মৰব কেনে যে কৰে আই দে যা তোক নিশিকাম যা তোক সিহঁতকে বেলেগৰ আপিক মাতে নিশিকাম আজিকালি আপিক কি একদম ভাত নাৰান্ধে চাহ নবনাই ভালকে যা পাবি যা মজা বাপ্পা মাক বুলি গণ্য নকৰে কেনে হেন কৰে যা আৰু শিক্ষা আহিবি তোক হেঁপাডাল নিশিকাম যা